finishes off in style. A magnificent strike into the crowd. India lift the World Cup after 28 years. The parties start in the dressing room, and it's an Indian captain who's been absolutely magnificent. নমস্কাৰ বন্ধু, আজি আমি কথা পাতিবলৈ ওলাইছোঁ ভাৰতীয় ক্ৰিকেট দলৰ আটাইতকৈ সফলতম অধিনায়ক জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ কথা। আচলতে মহেন্দ্ৰ সিং ধোনি কেৱল এজন জনপ্ৰিয় ক্ৰিকেটাৰে নহয়, তেওঁ আছিল মোৰ দৰে হাজাৰজন ক্ৰিকেট ভালপোৱা যুৱ প্ৰজন্মৰ বাবে এক আৱেগ। আৰু আমি সকলোৱে জানো সেই আৱেগে 15 আগষ্টত সকলোকে আচৰিত কৰি সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় মাগিলে। MSD কেৱল এজন ভাল খেলুৱৈৰ কাৰণেই নহয়, তেওঁৰ যি বিশাল ব্যক্তিত্ব তাৰ বাবে তেওঁ যুৱ প্ৰজন্মৰ মাজত সোমাই পৰিছিল। যিকোনো পৰিস্থিতিত নিজৰ মন আৰু মগজু শান্ত ৰাখি কিদৰে নেতৃত্ব দিব লাগে সেয়া আমি কেপ্টেইন কুলৰ পৰা শিকিব লগা আছে। 7 জুলাই 1981 চনত উত্তৰাখণ্ডৰ ৰাঞ্চীত জন্মগ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনিৰ ODI আন্তঃৰাষ্ট্ৰীয় দলত অভিষেক ঘটে 2004 চনৰ 23 ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে, আৰু টেষ্টৰ দলত তেওঁৰ অভিষেক ঘটে 2005 চনৰ 2 ডিচেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে। অৱসৰৰ সময়লৈকে তেওঁ ভাৰতৰ হৈ 90খন টেষ্ট, 350খন ওৱান ডে আৰু 98খন T20 খেলত প্ৰতিনিধিত্ব কৰে। 90খন টেষ্টত তেওঁ 38.09 এভাৰেজেৰে 4874 ৰান সংগ্ৰহ কৰে। টেষ্টত তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে 224। 350খন ওৱান ডেত তেওঁ 50.53%ৰে 10,773 ৰান সংগ্ৰহ কৰে, আৰু ODIত তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে 183। ঠিক সেইদৰে 98খন টেষ্টত তেওঁ 37.60 এভাৰেজেৰে 1,617 ৰান সংগ্ৰহ কৰে, আৰু তেওঁৰ সৰ্বশ্ৰেষ্ঠ স্ক'ৰ হৈছে 56। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ উইকেট কিপাৰৰ ভিতৰত এজন মহেন্দ্ৰ সিং ধোনিয়ে টেষ্টত 256টা কেচ, 38টা ষ্টাম্পিং, ODIত 321টা কেচ আৰু 123টা ষ্টাম্পিং, আৰু T20ত 57টা কেচ আৰু 34টা ষ্টাম্পিঙেৰে অভিলেখ সৃষ্টি কৰিছে। মহেন্দ্ৰ সিং ধোনিৰ নামত এটা টেষ্ট উইকেটো আছে, আৰু ইংলেণ্ডৰ বিৰুদ্ধে খেলা খেলত কেবিন পিটাৰছনৰ ৰূপত তেওঁ এই উইকেটটো লাভ কৰিছিল। पिटरसन बोल रहा है कि वो आपसे बेटर गोल्फर है। He's still my first test wicket. মহেন্দ্ৰ সিং ধোনিয়ে 2007 চনত ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে, আৰু ইয়াৰ পিছত ভাৰতৰ দলে তেওঁৰ নেতৃত্বত বহুতো গুৰুত্বপূৰ্ণ খিতাপ আৰু ৰেকৰ্ড অৰ্জন কৰে। তাৰ ভিতৰত 2007 চনত ICC T20 ৱৰ্ল্ড কাপ, 2010 আৰু 16ত এছিয়া কাপ, 2011 চনত ICC ক্ৰিকেট ৱৰ্ল্ড কাপ আৰু 2013 চনত ICC চেম্পিয়নছ ট্ৰফি অন্যতম। তেওঁৰ খেলৰ প্ৰতি দিয়া অৱদানৰ বাবে তেওঁক বহুতো সন্মানেৰে বিভিন্ন সময়ত সন্মানিতও কৰা হৈছে। তেওঁক 2008 আৰু 2009 চনত ICC ODI প্লেয়াৰ অফ দ্য এৱাৰ্ড, 2007 চনত ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড, 2009 চনত পদ্মশ্ৰী এৱাৰ্ড আৰু 2018 চনত পদ্ম বিভূষণ এৱাৰ্ডৰেও সন্মানিত কৰা হৈছে। 2011 চনত তেওঁক ভাৰত চৰকাৰে ভাৰতবৰ্ষৰ টেৰিটৰিয়েল আৰ্মিৰ লেফটেনেণ্ট কৰ্ণেল হিচাপেও নিযুক্তি প্ৰদান কৰে। মহেন্দ্ৰ সিং ধোনিয়ে খেলপ্ৰেমী ভাৰতীয়ক হাজাৰ বিজাৰ গৌৰৱৰ মুহূৰ্ত দিছে, আৰু সেইবাবেই তেওঁ সদায় ভাৰতীয় ক্ৰিকেটত অতুলনীয় হৈ থাকিব। শেষত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ দুখাৰী বাক্যৰে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ফুল জ্বৰে যায়, ৰেখে যায় প্ৰীতি, মানুহ চলে যায়, ৰেখে যায় স্মৃতি। MSDয়ে আজি অৱসৰ ল'ব পাৰে, কিন্তু তেওঁ যি আমাক স্মৃতি দি থৈ গ'ল, তেওঁ সেই স্মৃতি আমাৰ মাজত সদায় থাকিব। ধন্যবাদ।